বহাগ মানেই হিয়াই হিয়াই হিয়া বিলোৱা বতৰ, আশাই আশাই প্ৰত্যাশা বিচৰাৰ বতৰ। আৰু এই বহাগেই লৈ আহে বিহুৰ বতৰা। সেয়েহে তাহানিতে ডক্টৰ ভূপেন হাজৰিকাই গাইছিল, বিহুতি বছৰীয়া হিবা, অসমীয়াইকো যোগাবা, বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধুৱাবা। অইনবাৰৰ দৰে এইবাৰো প্ৰকৃতিলৈ বহাগ আহিল। চতৰ শেষত গছৰ বিৰিখৰ ন কুঁহিপাতৰ মাজেৰে, কুলি কেতেকীৰ বিননিৰ মাজেৰে বহাগ আহিল ধৰাৰ বুকুলৈ। আৰু বহাগে লৈ আহিল বিহুতি অহাৰ বতৰা। কিন্তু মানুহৰ হৃদয়তে নাহিল ৰঙালীৰ ৰং। এতিয়া ঢুলীয়াই ঢোলৰ মাতেৰে নিনাদিত কৰিব পৰা নাই অসমৰ আকাশ বতাহ। পাহাৰ বগাই বগাই কপৌ ফুলানি গুজি দিব পৰা নাই নাচনীৰ খপাত। সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা কৰোনা মহামাৰীৰ সন্ত্ৰাসৰ বলি আমাৰ অসমৰ এই বাপতি সাহোন বিহুটি। গছৰ ডালত বিহুটিক আদৰিবলৈ ৰৈ থকা পুলিজনীও যেন আজি সাগৰি পৰিল। আৰু ক্ষণগণি ৰৈ থাকিল অনাগতা বহাগে। নৱপল্লৱিত তৰুতৃণৰ মাজেৰে প্ৰকৃতিলৈ বহাগ আহিলেও বিহু নাহিল অসমৰ মানুহৰ বুকুলৈ। কৰোণাৰ বাবে ম্লান পৰিলেও এই বহাগেই হৈছে অসমীয়া জাতিসত্তাৰ আয়ুস ৰেখা। সেয়েহে ডক্টৰ ভূপেন হাজৰিকাদেৱে তাহানিতে গাইছিল, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণ জীৱনৰ ইহা, গণ জীৱনৰ ইহা। অসমীয়া জাতিসত্তাৰ আয়ুস ৰেখাই বহাগ। বহাগ হওক নৱচিন্তাৰ কঠীয়াতলী। আৰু এই বহাগেই লৈ আহক অসমীয়া সংগ্ৰামী জনতাৰ হৃদয়ত নৱপ্ৰেৰণা। বহাগেই ত্ৰাস কৰক এন্ধাৰৰূপী এই কৰোণাৰ মায়াজাল। আশা কৰোঁ এই বিপদৰ কালতো বহাগেই উজ্বলাই তুলিব প্ৰতিজন অসমীয়াৰ জীৱন আকাশ। আৰু এই বহাগেই অফৰাই দিয়ক কৰোণাৰূপী দুখৰ নাগপাশ। তাৰে কামনাৰে প্ৰতিজন অসমীয়ালৈ মই বহাগ বিহুৰ আন্তৰিক শুভকামনা জনাই প্ৰবল আশাবাদেৰে আজিৰ এই ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ।